আমি দেখিছোঁ আজি কিছু সংখ্যকে এই ধৰ্মীয় অনুষ্ঠানটো আঁৰত লৈ গোটেই ৰাতি এই গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমত এক উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। হাতে হাতে মদ লৈ তেওঁলোকে ৰাস্তাত এনেকে বিলাই এই মানুহৰ গায়ে চাই মদ পেলাই আছে। এনেকে আমি বলবম নামৰ ধৰ্মীয় অনুষ্ঠানটো পালন কৰিম নেকি? অনতি পলমে প্ৰশাসনে এইবোৰৰ ওপৰত ব্যৱস্থা ল'ব লাগে। এইটো আমাৰ কেনেকুৱা কি চিটুৱেশ্যন চলি আছে গম পাইছা নাই? মদ খাই পেলাই মদ খাই পেলাই মাতলামি কৰিব লাগে নেকি? ধৰ্মীয় অনুষ্ঠান ভালদৰে ধৰ্ম কৰা না, মাতলামি কিয় কৰা তোমালোকে? তোমালোকে ভাল পানী ছিটাইছিল সিহঁতে মাতলামি কৰিব মদ খাই পেলাই মাতলামি কৰিবা ইয়াতে। শুনা এইবোৰ কি এইটো চাওক হাতত দিয়া ইফালে তোমালোকে হেৰি কৰা ধৰ্মীয় অনুষ্ঠান হয়নে নাই? ধৰ্মৰ বস্তু হয়নে নাই? ভালকে থাকিব লাগে নে? তোমালোকে কিয় এনেকুৱা মাতলামি কৰিছা? এওঁ কৈ আছে জুবিন দাৰ গাড়ী লগোৱা কিবা লগোৱা, তোমালোকে উৎপাত কৰিব নালাগে নহয়। ডিজে নলগোৱাকেওতো যাব পাৰা। কিমান গাড়ীয়ে ডিজে নলগাকে গৈছে। তোমালোকৰ ইমান বেয়া কথা নহয়, বেয়া কথা হৈছে নাই? পানীও মাৰিছে, ভুল হৈছে নাই? সিহঁতকো মাতা, সেইকেইটাকো মাতা, ভুল হোৱা বুলি ক'ব দিয়া। তোমালোকে যেনে ভুল কৰিছে সিহঁতক কোৱা। ভাইটি মই সেইটোৱে কথা এইবাৰ কিন্তু কৰিছো মই জুবিন দা আৰু বলবমত এটা গান চোৱা তোমালোকে চোৱা। শুনা ভাইটি ভুল হৈছে নাই কথা কৈছো? মদ খাই পেলাই এনেকে মাতলামি কৰিব নালাগে। ডিজে ইমান ডাঙৰ চাউণ্ড, কিমান গাড়ীয়ে দেখোন ডিজে নচলোৱাকে গৈছে। আৰে তোমালোকৰ কি ভালকে ধৰ্মীয় অনুষ্ঠান হয়নে নাই? আমি ধৰ্ম কৰিব লাগে নাই? ভালদৰে যাব লাগে নাই? ভালকে যাব লাগে নে? ভালকে তোমালোকৰ কিমাননো বয়স হৈছে এনেকে মদ খাই পেলাই মাতলামি কৰিবলৈ? পাই নেকি? পানী ছিটাইছা তুমি নিছিটাব পাৰা, বেলেগে ছিটাইছে। আমাৰ তাত পানী পৰিছে, আমি জানো নহয়। আমি এনে আহো নেকি? পানী ছিটাইছা চিঞৰা পিয়ৰা এনেকুৱা নহয় আৰু এনেকুৱা কৰিবা নেকি তোমালোকে? মই নহ'লে এতিয়া থানাত গৈ পেলাই তোমালোক পাইপ ভৰাই দিম। কি নাম তোমালোকৰ? তুমি কৈ আছিলা কৈছো আৰু বজাইছিলেও পিছত আকৌ বলবমত আহি গ'ল। বেয়া কথা হৈছে। আজি বাৰু কৰিবা নেকি? আজি বাৰু তুমি কৰা কিন্তু চাবা কিন্তু বলবম হ'ল ধৰ্মৰ অনুষ্ঠান। আমি ধৰ্ম কৰিব লাগে হয়নে নাই? এই মাতলামি খাই বৈ উৎপাত কৰিব নালাগে নহয়। এনেকে চাউণ্ড বক্স লগাই পানী ছিটিয়া এনেকুৱা নহয় নহয়। বেয়া কথা হৈছে, এইটো গম পাই যাম ন। সেইকাৰণে এটা নকবা। এতিয়া তোমালোকৰ ভুল হৈছে মানি লোৱা আৰু ভৱিষ্যতে ভুল নকৰিবা। ক'ত ঘৰ তোমালোকৰ? বেয়া কাম কৰিছা আৰে শুনা। আৰু এটা কথা মই তোমাক কওঁ, বলবম ধৰ্মৰ অনুষ্ঠান, ধৰ্ম কৰিব লাগে। ইয়াৰ পৰা পানী লৈ যায় শুক্লেশ্বৰত ঢালিব লাগে হয়নে নাই? সেইটো নিয়ম হয়নে? সেইটো কৰা। ইয়াতে মদ খাই পেলাই গাড়ী এনেকে এনেকুৱা নহয় নহয়। এইবিলাক উৎপাত নকৰিবা। তোমালোকে কৈ আছে গান বজোৱা বন্ধ কৰা। তোমালোকে যি টি গান বজাবা, এইবিলাক ধৰ্মৰ গান নেকি? এইবিলাক ধৰ্মৰ গান নেকি? আরে উৎপাত হয় তোমালোকৰ গাড়ীৰ আগত আহি যদি কোনোবাই তোমালোকে এনেকে কিবা এটা পেলাই দিলা, কোনোবা এক্সিডেণ্ট হৈ যায়, কোনে ৰিক্স ল'ব? হয়নে নাই?